ল'ৰা ছোৱালীক আমি নিজৰ ব্যৱসায় প্ৰতিষ্ঠাৰ কাৰণে বেংকৰ লগত কোনো কানেকশ্যন নাই ডাইৰেক্টলি চৰকাৰৰ পৰা 2 লাখ টকাৰ আমি সাবসিডি দিম ডাইৰেক্টলি এই 2 লাখ টকা প্ৰথমতে 1 লাখ পাব 1 মিনিট ৰখ কৈ কথাখিনি কৈ লওঁ ইয়াতে মামাক জিন্দাবাদ দিয়ে ঘৰত গৈ মামীয়ে কয় মোক কোনো জিন্দাবাদ নিদিয়ে আচ্ছা ৰখ এতিয়া হল 2 লাখ টকাৰ 1 লাখ প্ৰথমতে পাম 1 লাখ প্ৰথমতে পোৱাৰ পিছত যিসকলে ভাল কৰি ব্যৱহাৰ কৰে তেওঁলোকে দ্বিতীয় 1 লাখটো পাব আৰু এই 2 লাখ টকাত যোনে ভাল কৰি ব্যৱসায় কৰে তেওঁলোকক আমি বেংকক কম যে এওঁলোক প্ৰমোশন হৈ গল পাস কৰি গল এওঁলোকক ভাল কৰি আপোনালোকে লোন দিয়ক যাতে এওঁলোকে নিজৰ জীৱনটো নিৰ্মাণ কৰিব পাৰে ঠিক আছে কোনোবাই মোক সুধি আছে দাদা টকাটো কেনেকৈ পাম কেনেকৈ গম পাম দিগন্ত কলিতাৰ লগত লাগি থাকিলে আমি গম পাম হয় নহয় আমি পৰমা ৰাজবংশীৰ লগত লাগি থাকিলে গম পাম আমি জয়ন্ত মল্ল বৰুৱাৰ লগত লাগি থাকিলে গম পাম আৰু টিভি চাই থাকিলেও গম পাম কিন্তু বেছিকৈ এওঁলোকৰ লগত লাগি থাকিলে আমি সোনকালে গম পাম যোনবিলাকে লাগি নাথাকে অলপ দেৰিকৈ গম পাব হয় নে নহয় ঠিক কৈছো নে নাই গতিকে লগত লাগি থাকিলে আপোনালোকে সোনকালে গম পাব এতিয়া আপোনালোকে চাওক অহা 6 মাহত আমি ৰেশন কাৰ্ড পাম অৰুণোদয় পাম 10,000 টকাৰ আমি মহিলাসকলে পাম মহিলাটো 40 লাখে পাব এটা দুটা নহয় ডেকা লৰা 2 লাখে পাব মহিলা কিন্তু 40 লাখে পাব সকলো মহিলাই নিজৰ মতে পাই যাব আৰু আমাৰ ডেকা লৰা 2 লাখে পাব